ভাৰতীয় ন্যায় সংহিতা 2023 বৰ্তমান ভাৰতবৰ্ষত ভাৰতীয় ন্যায় সংহিতা 2023 প্ৰচলিত হৈ আছে IPC পৰিৱৰ্তে বৰ্তমান ভাৰতবৰ্ষত ভাৰতীয় ন্যায় সংহিতা BNS 2023 প্ৰযোজ্য হৈ আছে বা লাগু হৈ আছে ভাৰতীয় ন্যায় সংহিতা 2023ত কি কৰিছে এটা নতুন পানিশমেন্ট এটা নতুন শাস্তি ব্যৱস্থা কৰিছে আৰু সেইটো হৈছে কমিউনিটি সাৰ্ভিস বৰ্তমান সৰু সুৰা অপৰাধৰ বাবে জেলৰ পৰিৱৰ্তে এজন অপৰাধীক কি কৰিব পৰা যায় কমিউনিটি সাৰ্ভিসৰ এটা হিচাপে কমিউনিটি সাৰ্ভিসটো এটা শাস্তি হিচাপে প্ৰদান কৰিব পৰা যায় ধৰি লওক কমিউনিটি সাৰ্ভিসটো এনেকুৱা ধৰণৰ সাৰ্ভিস যেনে ধৰি লওক মানে ধৰি লওক ৰাস্তা ঘাট সাফা কৰাত লগাব পাৰে বা চৰকাৰী কিবা কামত লগাব পাৰে বা সমাজৰ হিতৰ বাবে কিবা কামত সহযোগ কৰিব বাবে লগাব পাৰে ইয়াৰ জৰিয়তে কি কৰিব পাৰে যে এজন অভিযুক্তক এজন অপৰাধীক তেওঁ নিজকে নিজে শুধৰণি পথত আনিবৰ বাবে এইটো এটা সহায় হ'ব এটা নতুনকৈ ইন্ট্ৰডিউচ কৰা পানিশমেন্ট এইটো ভাৰতীয় ন্যায় সংহিতাত নতুনকৈ পানিশমেন্টটো ইন্ট্ৰডিউচ কৰিছে এটা জানিব লাগে